নমস্কাৰ, মোৰ নাম শ্ৰী খনীন্দ্ৰ নাথ। মই এইবাৰ জ্ঞান বিকাশ স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছোঁ। তুমি তোমাৰ এই সফলতাত কাৰ অৱদান আছে বুলি ভাবা? মই মোৰ সফলতাত বিশেষকৈ আছাম কোৰ্চৰ দ্বাৰা সমাজ বিজ্ঞানৰ ছাৰ আৰু বিজ্ঞানৰ ছাৰক বিশেষকৈ। তুমি যে মেট্ৰিকৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলা, প্ৰস্তুতি কৰিছিলা, এই প্ৰস্তুতি কৰাৰ সময়ত আছাম কোৰ্চ এপ সম্পৰ্কে তুমি কেতিয়া গম পালা? মই এটা বন্ধুৱে ক'লে আছাম কোৰ্চ বুলি এটা এপ আছে, তাত ভালকৈ ছাৰসকলে বুজাই দিয়ে, পাঠবোৰ নিজৰ ভালকৈ বুজাই দিয়ে, তাৰ পৰা বিশেষকৈ গম পালোঁ। তাৰপিছত তুমি কেতিয়াৰ পৰা আছাম কোৰ্চত অধ্যয়ন কৰা আৰম্ভ কৰিলা? মই মেট্ৰিকৰ 7 মাহমান আগৰ পৰা আৰম্ভ কৰিলোঁ। আছাম কোৰ্চত যিখিনি তোমাৰ ক্লাছ 10ৰ কাৰণে যিখিনি কোৰ্চ আছিলে, তুমি এই কোৰ্চখিনি 100% ফ'ল' কৰিছিলানে? হয়, মই 100% ফ'ল' হৈছোঁ। বিশেষকৈ আমাৰ সমাজ বিজ্ঞানৰ ছাৰ বহুত ধুনীয়াকৈ শিকাই থৈছে এপত, ৰেকৰ্ডেড ভিডিঅ' আৰু মাজে মাজে লাইভো আহে, তাতো ধুনীয়াকৈ ইংৰাজী ছাৰ আহে, তাত শিকাই দিয়ে ধুনীয়াকৈ। তাৰোপৰি গণিত আৰু বিজ্ঞানৰো পাঠ্যক্ৰম আছিলে। তুমি গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা কিবা উপকাৰ হোৱা বুলি ভাবানে? তোমাৰ যথেষ্ট উপকাৰ পাইছোঁ মই বিজ্ঞানৰ ফালৰ পৰা, গণিতৰ ফালৰ পৰা। বিজ্ঞানত গোটেই নোটবোৰ বুজাই দিয়া আছে, ধুনীয়াকৈ নোট আছে সহকাৰে, ধুনীয়া লাগিছে। এতিয়া অনাগত দিনত যিবিলাকে HSLC পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে তুমি কি ক'বা যে এই অনলাইন মাধ্যমতো যে ল'ৰা ছোৱালী শিকিব পাৰে, ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকক শিকাৰ ক্ষেত্ৰত কিবা অসুবিধা হয় নেকি? অনলাইনৰ ক্ষেত্ৰত তুমি কি ভাবা? মই ল'ৰা ছোৱালীবিলাক এৰিব কৰিছোঁ যে এইটো এপ বহুত লাভজনক, আছাম কোৰ্চ নামৰ। কিছুমানে ভাবে মোবাইলত চাব, অমুক চাব তমুক চাব, সেনে নহয়। এটা এপত ভাল এটা এপ বিচাৰি পালে তাত যিবোৰ নোট থাকে, যি বুজাই দিয়া থাকে ছাৰবোৰে, সেইবোৰ যথেষ্ট পিছলৈ লাভজনক হয়। পৰীক্ষাত কিবা প্ৰশ্ন নাহিলেও তাৰ পৰা তুমি নিজেই বানাই লিখিব পাৰা, আৰু তুমি কি ছাৰে শিকাইছে, ছাৰে গোটেইখিনি তাত শিকাই দিয়া আছে। আৰু তোমাৰ এই ক্ষেত্ৰত যথেষ্ট লাভ হৈছে বুলি তুমি ভাবা? হয়।